হে এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। বৰ্তমানটো এতিয়া বহুত বেছি ভালেই চলি আছে বাৰু। বেয়া দিনবোৰ অকণমান আঁতৰ হৈছে নিচিনা লাগিছে আৰু আজি ভাবিলোঁ ৰুমটোৰ পৰাই ব্লগটো ষ্টাৰ্ট কৰা। আৰু এতিয়া মই ব্লগটো ষ্টাৰ্ট কৰিব লৈছিলোঁ 8টা বজাতে, ৰাতি 8টা বজাৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। কিছুমান কাম আছিলে সেইখিনি কৰি আছিলোঁ। তো ভাবিলোঁ যে আপোনালোকৰ লগতো ৰুমৰ পৰাতো ব্লগ এটাও দিয়া হোৱা নাই, তো ৰুমৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি। আৰু এতিয়া 8টা হৈছে আৰু মই এতিয়াহে চাহকাপ খাম, উঠোঁ আৰু অকলে যিহেতু আছিলোঁ বেয়াও লাগিব পাৰে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত কথা পাতিয়ে চাহকাপ বনাওঁ। আৰু কি হ'ল জানেনে, মোৰ ইয়াত লাইটিংটো ইমান ভাল নহয়, তো বেয়া নাপাব লাইটিংটোৰ কাৰণে ফাৰ্ষ্টে কৈ দিছোঁ। তো বলক এতিয়া চাহকণ বনাই লওঁ। এতিয়া এইফালে চাহকাপ বনাই লৈছোঁ। এয়া লেতেৰা হৈ আছে দেই। আৰু এইফালে ষ্টেণ্ডাৰ্ডত থৈ লৈছিলোঁ, যিহেতু মই আজি আপোনালোকক একদম ধুনীয়া ৰেচিপি এটা বনাম। যিটো ৰেচিপি আপোনালোকে হোষ্টেলত থাকিলে বা ৰেণ্টত থাকিলে পটককৈ বনাই ল'ব পাৰে। চাহটো উতলি আছে, চাহ হৈ থাকিব পাৰে, পটককৈ বনাই লয়। তেনেকুৱা এটা ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিহেতু ময়ো ৰেণ্টতে আছোঁ, এতিয়া বৰ্তমান ৰেণ্টতে আছোঁ। তো চাহটো গৰম হ'লে চাহটো খাম, কিন্তু সঁচাকৈ ক'বলৈ গ'লে এনেকুৱা লাগিছে অকলে আছোঁ যদিও, আপোনালোকৰ লগত কথা পাতি আছোঁ যদিও কিবা এটা ফিল হৈছে যে আপোনালোক মোৰ লগত আছে। তো মোৰ লগত যদি আৰু বেছি কানেক্টেড হ'ব বিচাৰে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ একদম নাপাহৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিব। ছাবস্ক্ৰাইব তলত যে ছাবস্ক্ৰাইব লিখা আছে সেইটো ক্লিক কৰিলে হৈ যাব। আৰু কাষতে ঘণ্টা এটা আছে, যিটো টিলিঙা, সেই ঘণ্টাটো আছে, সেইটো ক্লিক কৰি দিব। তো এতিয়া চাহকাপ উতলিছে, তো বাকী চাহকাপ এতিয়া চাহকাপ বাকিলোঁ আৰু গৈ আছোঁ এইটো ৰুমলৈ গৈ আছোঁ। চাহকাপ খাই লওঁ। পাকঘৰ লাইটটো প্ৰথমে অফ কৰিয়ে আহোঁগৈ, নহ'লে লাইটৰ বিলটো বেছি উঠিব যে, সেইটো কাৰণে। তো চাহকাপ আনিলোঁ আৰু চাহকাপ আনিলোঁ আৰু চাহকাপ বহুত বেছি গৰম হৈছে। তাৰ আগতে মই আপোনালোকক দুটামান বস্তু দেখাই দিওঁ। বস্তু মানে কি আৰু তেনেকৈ একো ৰিভিউ নহয় দেই। মই বজাৰ কৰিছিলোঁ, কি বজাৰ কৰিলোঁ কিবা এটা আভাস পাব আপোনালোকে, হয়নে? তো মই আজি বজাৰ কৰিছিলোঁ কৰ্ণফ্লেক্স এইটো। আৰু কৰ্ণফ্লেক্সত কোনটো টাইপ খাই ভাল পায়, বহুত টাইপ থাকে ন কৰ্ণফ্লেক্সত। মই এইটো খাই ভাল পাওঁ, ৰিয়েল এলমণ্ড হানি। এইটো খাই মই বেছি ভাল পাওঁ। বহুত টাইপ আছে ইয়াৰ। এইটো লৈছিলে 170। কি বজাৰ কৰিলে সেইটো দেখাইছোঁ। আৰু এইটো চুইট টছ, এইটো যে খাই মই বিৰাটেই ভাল পাওঁ। আগত ঘৰত মানে ইমান বেছি কিবা কিবি। তো ফ্ৰেণ্ড এজনী ফোন এটা আহি গ'ল আৰু সঁচাকৈ ক'ব গ'লে চাহেই ঠাণ্ডা হৈ গ'ল। চাহ একাপ খাই লওঁ। চাহৰ অবিহনে যে মই কেতিয়াও থাকিব নাই। আৰু এই বিস্কুটটোৰ কথা কৈছিলে, এই বিস্কুট খাই মই ইমান বেছি ভাল পাওঁ, মই আপোনালোকক ক'ব নোৱাৰোঁ। তো বেছি কথা নকওঁ, বহুত দেৰি হৈ যাব। তাৰপিছত আমুল কুল 2টা কিনিলোঁ কৰ্ণফ্লেক্সৰ লগত খাবলৈ। আৰু পাস্তা কিনিলোঁ, কুৰকুৰি আৰু কেক কিবা কিবি, এইবোৰ যে পপকৰ্ণ সেইখিনি কিনা আছে। আৰু ইমানখিনি যদি দেখাই থাকোঁ ভিডিঅ'টো বহুত লং হৈ যাব আৰু মোৰ চাহকাপো ঠাণ্ডা হৈ গ'ল। কিন্তু আপোনালোকে জনাবচোন কৰ্ণফ্লেক্স কোনটো খাই ভাল পায় আৰু এই বিস্কুটটো খাই ভাল পায় নে নাপায়। মই বহুত বেছি খাই ভাল পাওঁ। আৰু এতিয়া চাহকাপ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। এতিয়া ভাবিলোঁ যে মানে ৰাতি খানাটো ময়ে বনাম আৰু আপোনালোকক ৰেচিপি দিম বুলি কৈছিলে, সেইটো দিম। আৰু তাৰ আগতে আপোনালোকক দুটামান টিপছ দি লওঁ। এইটোতো ধৰিব পাৰিছে জমেট'ৰ পৰা অহা হয়, আৰু জমেট'ৰ যিখিনি বস্তু আহে সেইখিনিতো আমি সকলোখিনি পেলাই দিওঁ। কিন্তু এইটো মই
ছেভ কৰি থৈছিলোঁ, কাৰণ ইয়াত মছলা চছলা পাব পাৰি। আপোনালোকৰ যদি হোষ্টেলত বা ৰেণ্টত থাকে তেতিয়া আপোনালোকেও এইটো টিক্স কৰিব পাৰে। আৰু এতিয়া প্ৰথমতে এইখিনি মছলাখিনি ভৰাই লওঁ। কেনেকৈ ভৰাম সেইখিনিতো সকলোখিনি জানেই কেনেকৈ ভৰাম, তো এতিয়া প্ৰথমতে ভৰাই লওঁ। আজি বনাম ডিম কাৰী আৰু বহুত শ্বৰ্ট ফৰ্মত বনাম, মানে বহুত চমুকৈ বনাম, মানে বহুত ইজিকৈ বনাম। আৰু ডিমটো এতিয়া মই এনেদৰে কাটি লৈছোঁ। যিহেতু ডিমটো কাটি ল'লে তেতিয়া নুফুটে, নহ'লে বহুত ফুটে। আৰু এতিয়া মই ইয়াত হালধি দিছোঁ অলপ, আৰু ইয়াত মই কিছুমান মছলা দিম, যেনে অলপ হালধি, ধনিয়া পাউডাৰ দিম, অলপ জিৰা পাউডাৰ সেইখিনি দিম, লাল মিৰ্চ এতিয়া নিদিওঁ, আৰু অলপ নিমখ দিছোঁ। যিহেতু আমি দুজনীহে আছোঁ সেইটো কাৰণে মই দুটা বনাইছোঁ। আৰু এই ডিম কাৰীটো বহুত সহজে বনাব পাৰোঁ আৰু বহুত বেছি টেষ্টি হৈছিলে খাবলৈ। চিৰিয়াছলি বহুত বেছি টেষ্টি হৈছিলে। মই ইমান টেষ্টি হ'ব বুলিও ভবা নাছিলোঁ, ভাল হ'ব বুলি ভাবিছিলোঁ, বাট বহুত টেষ্টি আছিলে। আপোনালোকে প্লিজ এনেকৈ বনাই খাব আৰু মোক জনাব নাপাহৰিব। আৰু এতিয়া মই ডিমটো ফ্ৰাই কৰি ল'লোঁ, আৰু ইয়াত মই লৈছোঁ পটল আৰু আলু, আৰু তাত দিছোঁ লাল মিৰ্চ অলপ, ধনিয়া পাউডাৰ অলপ, আৰু জিৰা পাউডাৰ অলপ। গোটেইখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। সেই মছলাখিনি দিয়াৰ উপৰিও মই ইয়াত দিছোঁ হালধি আৰু অলপ নিমখ, আৰু এতিয়া সকলোখিনি মই ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে এনেদৰে চিম্পলকৈ বনাই খাবচোন, খাবলৈ বিৰাটেই ধুনীয়া। আৰু যদি এনেকৈ খাইছে দেনটো কথাই নাই, মোকতো জনাব একদম নাপাহৰিব। আৰু এতিয়া মই বৰ ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। আৰু এতিয়া কেৰাহীখনত মই প্ৰথমে পটলখিনি ভাজি ল'ম। মই সকলোখিনি ভাজিয়ে ল'ম প্ৰথমে। এয়া দেখা পাইছে মই পটলখিনি ভাজি লৈছোঁ, আৰু তেলটো অলপ কম দিছোঁ। মই অকণমান তেলটো এভইড কৰিব বিচাৰোঁ, কাৰণ তেল মই বেছি খাই ভাল নাপাওঁ। মই আগতো কৈছোঁ, আগৰ ৰেচিপিবোৰতো কৈছোঁ, তেলটো মই বেছি দি খাই ভাল নাপাওঁ অলপো। আৰু এতিয়া মই পটলখিনি অলপ হাফ ফ্ৰাই কৰিছোঁ, বেছি ফ্ৰাইও নকৰোঁ, কম গেছত ফ্ৰাই কৰিম অলপকৈ, দেখা পাইছে। আৰু তাৰ লগতে মই পটলখিনি ফ্ৰাই কৰাৰ লগতে মই আলুখিনিও ঠিক তেনেকৈ ফ্ৰাইয়ে কৰি ল'ম। আৰু পটল খাই যদি কোনোবাই বেয়া পায় দেন এনেকৈ বনাই খাব পাৰে। এনেকৈ বনাই খালে পটল বেয়া পোৱা মানুহেও ভাল পাব, কাৰণ মোৰ ৰুমমেটজনীয়ে পটল খাই বহুত বেয়া পাওঁ বুলি কৈছিলে, কিন্তু তাই যেতিয়া মই বনালোঁ ন, তেতিয়া খাই বহুত বেছি ভাল পাইছিলে সেইটো কাৰণে। আৰু এয়া দেখা পাইছে ইমানখিনিয়ে ফ্ৰাই কৰিম, বৰ বেছিকৈ ফ্ৰাই নকৰোঁ। বেছি ফ্ৰাই কৰিলে যিহেতু আমি জোলত দিমেই, তেতিয়াও অলপ যিহেতু ফ্ৰাই হ'ব। আৰু এতিয়া দিম আলুখিনি দি দিছোঁ, দেখা পাইছে। আলুখিনিও ঠিক তেনেদৰে মই ফ্ৰাই কৰি ল'ম। সকলোখিনি আলু মই দি দিছোঁ, আৰু তাতো মছলা হালধি সকলোখিনি দিয়ে লৈছিলোঁ, দেখা পাইছিলে আপোনালোকে। এতিয়া মই আলুখিনি ঠিক তেনেকৈ ফ্ৰাই কৰি ল'ম, পটল ফ্ৰাই কৰা নিচিনাকৈ। এতিয়া মই পটল আলু ফ্ৰাই কৰিলোঁ, আৰু বিলাহী, জলকীয়া আৰু পিঁয়াজ এনেদৰে কাটি লৈছোঁ সৰু সৰুকৈ। আৰু এতিয়া আহক বনাওঁ। এতিয়া মই পিঁয়াজখিনি অলপ দি দিছোঁ, পিঁয়াজ জলকীয়া সকলোখিনি দি দিছোঁ। আৰু এতিয়া ফ্ৰাই হৈ দিম, অকণমান ৰঙা হ'বলৈ দিম, আৰু তেলটো গৰম হ'বলৈ দিব। কেঁচা তেলত দিলেতো গোন্ধাব, আপোনালোকে সেইটোতো নিশ্চয় গম পায়। ইয়াত মই হালধিখিনি দিছোঁ, ইয়াত দিছোঁ ধনিয়া পাউডাৰ, লাল মিৰ্চ আৰু জিৰা পাউডাৰ দিছোঁ। মই সেই তিনিটা বস্তুৱে ইউজ কৰিছোঁ, আৰু হালধি দিছোঁ আৰু নিমখ দিছোঁ। সেই তিনিটা হালধিয়ে ইউজ কৰিছোঁ, বেছি হালধিও মই ইউজ কৰা নাই। কিন্তু খাবলৈ আকৌ এবাৰ কৈছোঁ, খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। যদি নাই খোৱা এনেকৈ খাবচোন এবাৰ, বহুত চিম্পল হয় আৰু বহুত ইজিকৈ বনাইছিলোঁ। এতিয়া পিঁয়াজখিনি ৰঙা হ'বলৈ দিছোঁ, আৰু অলপ লৰাই দিছোঁ। কম গেছত সকলোখিনি প্ৰচেছ কৰিম, কম গেছত কৰিলে ভাল হয়। আৰু এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি হাতেৰে দি দিছোঁ। আপোনালোকে আকৌ কমেণ্টত নকৰিব, হাতেৰে সকলোখিনি বস্তু মই হাতেৰে দি বেছি কমফৰ্ট পাওঁ। নিমখ মই সদায় হাতেৰে দিওঁ, নিমখ হাতেৰে দিলেহে মই উমান পাওঁ, ঠিক তেনেকৈ। আৰু এতিয়া মই যিখিনি পটল ফ্ৰাই কৰিছিলোঁ সেইখিনিও দি দিছোঁ, দেখা পাইছে। বৰ বেছি একো নাই দিয়া, যিখিনি ফ্ৰাই কৰিছিলোঁ সেইখিনি দিছোঁ। আৰু এতিয়া আলু গোটেইখিনি দি দিছোঁ, যিখিনি মই আলু ফ্ৰাই কৰিছিলোঁ সেইখিনিও দি দিছোঁ। আৰু এনেদৰে সকলোখিনি প্ৰচেছ মই কৰি গৈ আছোঁ। বহুত চিম্পলকৈ বনাইছোঁ, আৰু মই 20 মিনিটছত মোৰ সকলোখিনি বনাই হৈ গৈছিলে। আৰু দেখিছেনে কালাৰটো কিমান ধুনীয়া উঠিছে। কালাৰটো যেনেকৈ ধুনীয়া উঠিছে, ঠিক তেনেকৈ খাবলৈও বিৰাটেই ধুনীয়া হ'ল। আৰু এতিয়া মই ঢাকি দিম, আৰু কম গেছত মই আধা ঘণ্টামান ভাজিলোঁ, দেখা পাইছে কালাৰটো কিমান ধুনীয়া উঠিছে।
একো ইমান বেছিকৈ নাই দিয়া আৰু ইয়াত দিছোঁ অকণমান গৰম পানী যিহেতু মই জোল বনাম আৰু গৰম পানী এনেদৰে দি দিছোঁ আৰু ইয়াত মই গৰম পানী দিয়াৰ পাছত মই ইয়াত দিম ডিম দুটা যিকেইটা মই ফ্ৰাই কৰিছিলোঁ সেইকেইটা দি দিম আৰু এতিয়া মই অলপ সিজিবলৈ দিম অলপ ঢাকি দিম সিজিবলৈ দিম ধুনীয়াকৈ আৰু হাই কৰি দিছোঁ গেছটো আৰু এয়া দেখা পাইছে কিমান ধুনীয়া ৰংটোও ইমান ধুনীয়া হৈছে আৰু খাবলৈ বিৰাটেই টেষ্টি হ'ল মৰ্ণিং আজি হৈছে নেক্সট ডে কালি ৰাতি ভিডিঅ'টো কৰিলোঁ তাৰপাছত সমাপ্ত কৰিবলৈ পাহৰিয়ে গ'লোঁ আৰু আজি হৈছে টিউজডে আৰু আমি অলৰেডি এতিয়া যাবলৈ ওলাইছোঁ মানে ক্লাছ যাবলৈ ওলাইছোঁ মই লিপষ্টিক লগোৱাই নাই ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ এণ্ড কৰিবলৈতো সদায় পাহৰিয়ে থাকোঁ আজিকালি এণ্ড কৰা নহয়েই বেছিভাগ ভিডিঅ'ত তো আজি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আৰু এটা কথা মই ভিডিঅ'বোৰ ইমান ভালকৈ দিব পৰা নাই সেইটো কাৰণে বহুত চৰি আপোনালোকক ভিডিঅ'বোৰ ভালকৈ দিবলৈ চেষ্টা কৰিম ভিডিঅ'বোৰ ভালকৈ এতিয়া লাহে লাহে দি গৈ থাকিম কিন্তু কালি বহুত বৰ লাগিছিলে কাৰণে ভাবিলোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ তো আৰু কিছুমান কথা মই শ্বেয়াৰ কৰিলোঁ সেইখিনি তো আপোনালোকে ভিডিঅ'টো কেনে পালে জনাবচোন ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব সদায়তো কয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ আনক আগবঢ়াই যোৱাৰ লগতে আনক যেনেকৈ আগবঢ়াই নিছে মোকো তেনেদৰে আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ ধন্যবাদ